সঁচাকৈ এটা বহুত বেয়া লগা দৃশ্য। অৱশেষত কেঞ্চাৰ জয়ী হ'ল। কিনো কৰিব, জীৱনৰ এইখিনি সময় কাকো নিদিয়ক ভগৱানে। সঁচাকৈ দেই। তথাপিও কওঁ, ভাল পোৱা হ'লে এনেকুৱা হ'ব লাগে, যেতিয়া ইজনে সিজনৰ দুখৰ সময়ত লগ দিয়ে। যেনেদৰে তাই প্ৰত্যেকটো মুহূৰ্ততে মানুহজনৰ কেয়াৰ লৈছিলে। যিহেতু আমি গম পাওঁ ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ দি থাকে, আমিও পাই থাকোঁ ভিডিঅ'বোৰ, আৰু ভিডিঅ'বোৰ সদায় চাওঁ। যেতিয়াৰ পৰা তাইৰ হাজবেণ্ডৰ গা বেয়া হৈছিল, তেতিয়াৰ পৰা ইমান বেছি কেয়াৰ তাই লৈছিল। কিন্তু এনেকুৱা এটা দিন দেখিব লাগিব বুলি আমি ভবা নাছিলোঁ। কিন্তু মই বহুত ভিডিঅ' চাওঁ তেখেতলোকৰ, আৰু ভাল লাগে তেখেতলোকৰ ভিডিঅ' চাই। কিন্তু এনেকুৱা এটা পৰ্যায় আহি পাব বুলি ময়ো ভবা নাছিলোঁ দেই। কিন্তু বহুত বেছি দুখ লাগিলে কালি খবৰটো পাই। মনটো বহুত বেছি বেয়া লাগিলে। যিহেতু ভগৱান, আপোনাক প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা এটা দিন যাতে কাকো নিদিয়ক। বহুত কষ্ট কৰিও বেমাৰটোৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে, আৰু হয়তো ভগৱানৰ ওচৰত হাৰ মানিব লগা হ'ল, বা জীৱনটোত হাৰ মানিব লগা হ'ল বুলিও ক'লেও বেয়া নহয়। ইমান এটা ভাল লগা পৰিয়াল, ইমান এটা ভাল লগা দৃশ্য আছিল তেখেতলোকৰ জীৱনটো। কিন্তু সেই ভাল লগা এদিন যে চকু পানীৰ টোপাল হৈ ৰ'ব, সেইটো ভবা নাছিলোঁ। কিন্তু ভগৱানে এনেকুৱা দিন কাকো নিদিয়ক। মনটো বহুত বেছি বেয়া লাগিলে। আৰু যিসকলে তেখেতলোকৰ ভিডিঅ' চাই, তেখেতলোকে হয়তো নিশ্চয় গম পায় বেয়া লগা দিনবোৰ, ভাল লগা দিনবোৰ কেনেকৈ বেয়ালৈ পৰিণত হ'ব পাৰে। মানুহৰ জীৱনটো কিমান দিন সেইটো সকলোৱে জানে। সেইকাৰণে সদায় হাঁহি ফূৰ্তিত থাকিব লাগে। আজি আছে কাইলৈ নাই, জীৱন দুদিনীয়া। কথাকেইটা ক'বলৈ মন যোৱা নাই। ভিডিঅ'টো দিওঁ নে নিদিওঁ সেইটো মই ভাবিবই পৰা নাই।